বন্ধুসকল, আমাৰ মাজৰ বহুতে হয়তো কলা যাদুৰ বিষয়ে শুনিছোঁ। আমিবোৰে হয়তো বলিউড বা হলিউডৰ মুভিবোৰত এইবোৰৰ বিষয়ে দেখিছোঁ। কেতিয়াবা আমি এনে কিছুমান কাহিনী শুনিছোঁ য'ত তান্ত্ৰিকজন কলা যাদুত নিপুণ থাকে, আৰু এনেকুৱা কাহিনী মিছা যেন লাগে। কিন্তু মই যদি কওঁ, আমাৰ অসম ৰাজ্যত এনেকুৱা এখন গাঁও আছে য'ত পূৰ্বৰে পৰা কলা যাদু কৰা হয়, আৰু ইয়াত বাস কৰা মানুহবোৰে পূৰ্বৰে পৰা কলা যাদুৰ বিদ্যা শিকাই আহিছে। বন্ধুসকল, আজি আমি অসমৰ মায়ঙৰ বিষয়ে ক'ম, যিটো কলা যাদুৰ বাবে গোটেই বিশ্ব বিখ্যাত। হেই বন্ধুসকল, মই আপোনালোকৰ হোষ্ট প্ৰশান্ত, আৰু স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰহস্য খবৰলৈ। মায়ংখন অসম ৰাজ্যৰ এখন ঠাই। এই গাঁওখন অবিশ্বাসীয় আৰু ভয় লগা হয়। মায়ং শব্দটো সংস্কৃত শব্দ মায়াৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ভ্ৰম। ইংৰাজীত ইয়াক ইলিউজন কোৱা হয়। যেনেদৰে আন গাঁওবোৰত নিজৰ খেতি কৌশল বা কাম কাজবোৰৰ নতুন সমাজক শিকায়, ঠিক তেনেদৰে মায়ঙৰ মানুহবোৰে নতুন সমাজটোক কলা যাদুত নিপুণ বনায়। এনেকুৱা জনা যায়, মায়ঙৰ মানুহবোৰে বহু ধৰণৰ যাদু জানে, আৰু এই যাদুবোৰ ভাল বেয়া দুয়োটা কামতে ব্যৱহাৰ কৰে। যদি আমি মায়ং গাঁওখনৰ ইতিহাস লুটিয়াই চাওঁ, তেন্তে আমি জানিব পাৰিম যে এই গাঁওখনৰ কলা যাদুৰ পৰম্পৰা কেইবাশ বছৰৰ পৰা চলি আহিছে। স্থানীয় লোকৰ মতে চন 1737 গাঁৱৰ তান্ত্ৰিকে মহম্মদ শ্বাহৰ 1 লাখ সৈন্যক সহজতে হৰুৱাই দিছিল, আৰু সৈনিকবোৰ এনেদৰে নাইকিয়া হৈ গ'ল যেনিবা সিহঁত নাছিলেই। ইয়াৰোপৰি চন 1667 ঔৰংজেবে ৰামসিংহক অসমত আহি আহোমৰ সৈন্যক হৰুৱাব কৈছিল। কিন্তু ৰাজা ৰামসিংহৰ সৈন্যই অসমৰ মায়ং ঠাইখনৰ নাম শুনি যুদ্ধ কৰিবলৈ ভয় কৰিছিল। 70 দশকত ৰামসিংহই যুদ্ধত পঠিয়ালেতো ঠিক, কিন্তু 1671 চনত সিহঁত হাৰি গ'ল, আৰু ইয়াৰ পাছত ৰামসিংহক কোনোৱেই নেদেখিলে। স্থানীয় লোকৰ মতে মায়ঙৰ তান্ত্ৰিকে যুদ্ধত কলা যাদু ব্যৱহাৰ কৰিছিল, আৰু এইটোৱেই কাৰণ আছিল কোনো সৈন্যই সিহঁতৰ আগত বাচি নাথাকিল। কিন্তু কিছুমানৰ মতে এইবোৰ কথা মিছা, আৰু এই যুদ্ধ নিজৰ পৰা ক্ৰমত জিকিছিল। কিন্তু কিছু লোকে কলা যাদুকো ইয়াৰ কাৰণ ভাবে। মায়ঙত কিছুমান উৎখনন কৰা মানুহ আহিছিল। ইহঁতে মাটিৰ তলত এনেকুৱা কিছুমান তৰোৱাল পালে যিবোৰ মানুহৰ বলি দিয়াত ব্যৱহাৰ হয়, আৰু ইয়াৰ পৰা কিছুমান কথা আগত আহিল যে পূৰ্বতে মায়ঙত মানুহৰ বলি দিয়া হৈছিল, আৰু মানুহৰ বলি কিছুমান কলা যাদুৰ লগত জড়িত থাকে। ইয়াৰোপৰি মায়ঙত বহু ধৰণৰ কাহিনী প্ৰচলিত আছে, য'ত মায়ঙত পূৰ্বজে কৰা যুদ্ধৰ বিষয়ে কোৱা হয়। সিহঁতৰ মতে সিহঁতৰ পূৰ্বজে জন্তুৰ ৰূপ ল'ব পাৰিছিল, সিংহ আৰু বাঘক কণ্ট্ৰল কৰিব পাৰিছিল, বতাহত উৰিব পাৰিছিল, আৰু ইয়াৰোপৰি সিহঁত নাইকিয়াও হ'ব পাৰিছিল। এইবোৰ কৰিবলৈ তান্ত্ৰিকবোৰে বেলেগ বেলেগ মন্ত্ৰ প্ৰয়োগ কৰিছিল, উৰণ মন্ত্ৰ, লোকমন্ত্ৰ ইত্যাদি। এইবোৰ কথা শুনিবলৈ একেবাৰে অবিশ্বাসীয়। মোৰো এইবোৰ কথাত বিশ্বাস নহয়, কিন্তু মায়ঙৰ মানুহবোৰে এইবোৰ কথা শুনা আৰু বিশ্বাস কৰাত এটা সৰু কথা। এতিয়া আমি যদি যাদু দি কৰা ভাল কামবোৰৰ বিষয়ে কওঁ, তেন্তে জানিম যে এই গাঁৱৰ বহুত মানুহ ডক্তৰ হয়। ডক্তৰ মানে MBBS ডক্তৰ নহয়, কলা যাদুৰ ডক্তৰ। যাদুৰ যোগেদি শৰীৰত থকা বহু পুৰণা বিষ মিনিটতে নাইকিয়া কৰি দিয়ে। এইটো কৰিবলৈ ইহঁতে এটা কাঁহৰ বাচন ব্যৱহাৰ কৰে, যিটো ইহঁতি খালী পিঠিত লগাই দিয়ে। ইয়াৰোপৰি ভঙা হাড় জইন কৰা আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰ নিজৰ তন্ত্ৰ মন্ত্ৰ দি ভাল কৰাৰ কথা কয়। মায়ঙত আপুনি বহুত হাতৰ ৰেখা চোৱা মানুহ পাই যাব, যিবোৰে আপোনাৰ হাত চাই গোটেই ভৱিষ্যতৰ কথা জনোৱা শুনা যায়। ইয়াৰোপৰি যদি আপোনাৰ কিবা বস্তু হেৰাইছে বা চুৰি হৈছে, তেন্তে ইয়াত থকা মানুহে এটা ফুল আৰু প্লেটৰ যোগেদি বিচাৰি উলিয়ায়। এই ফুলপাহ নিজে নিজে সেই ঠাইলৈ গুচি যায় য'ত আপোনাৰ চুৰি হোৱা বা হেৰুওৱা বস্তুটো আছে। বন্ধুসকল, মায়ঙৰ মানুহবোৰ নিজৰ কলা যাদুৰ ওপৰত বহুত ভৰসা আছে, আৰু গাঁওখনৰ বেৰবোৰত কিছুমান এনেধৰণৰ লিখা পাব যিবোৰ কলা যাদুৰ মন্ত্ৰবোৰ লিখা থাকে, আৰু তেওঁলোকৰ ওচৰত পুৰণা কিতাপো আছে কিছুমান, যিবোৰত তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে লিখা আছে।
ইহঁতৰ ভিতৰত কিছুমানে কয় তেওঁলোকৰ পূৰ্বপুৰুষে এইবোৰ কিতাপ বেলেগ ভাষাত দিছে যাতে এইবোৰ শক্তিৰ বিষয়ে বেলেগে জানিব নোৱাৰে বা বেয়া ব্যক্তিৰ হাতত নপৰে। বেয়াৰ পৰা মনত পৰিল এই গাঁওখনৰ কলা যাদু কিছুমান কাম পূৰা কৰিবলৈ কৰা হয়, যেনে কাৰোবাক বশ কৰা বা আনৰ কিবা ক্ষতি কৰা ইত্যাদি। যাদুকৰসকলে কয় তেওঁলোকৰ ওচৰত বহুতো তন্ত্ৰমন্ত্ৰৰ বিদ্যা আছে, কিন্তু সিহঁতে কেতিয়াও নেচাৰেল বস্তুক কণ্ট্ৰল কৰিব নোৱাৰে, যেনে বতৰ সলনি কৰা, বানপানী ইত্যাদি। এই কথাবোৰৰ সত্যতা প্ৰমাণ কৰিবলৈ বহুত মানুহে ভাবিলে, কিন্তু ইয়াৰ সম্পূৰ্ণ প্ৰমাণ কোনোৱেই নাপালে। কথাবোৰ না সম্পূৰ্ণ মানিব পাৰে, না কথাবোৰ অমান্যও কৰিব পাৰে। মায়ঙৰ কলা যাদুৰ বস্তু আৰু বিধিবোৰ মায়ং ব্লেক মেজিক অফ উইচক্ৰেফ্ট মিউজিয়ামত সংৰক্ষণ কৰি থোৱা হৈছে, আৰু এই মিউজিয়ামখন গুৱাহাটীত আছে। এই কাহিনীবোৰৰ বাবে বহু পৰিমাণৰ পৰ্যটক মায়ঙত ফুৰিবলৈ আহে আৰু এওঁলোকৰ ইয়াৰ সংস্কৃতি বুজিবলৈ চেষ্টা কৰে। মই জানো যে এইবোৰ কথা শুনিবলৈ বহুত আশ্চৰ্যজনক হয়, আৰু আমাৰ মাজৰ বহুতে ভাবিছে চাগে মই এইবোৰ কথাত বিশ্বাস কৰোঁ নে নকৰোঁ। সঁচাকৈ ক'বলৈ গ'লে মই এইবোৰ কথাত ইমান বিশ্বাস নকৰোঁ, কিন্তু এইবোৰৰ বিষয়ে ইণ্টাৰনেটত বহু পৰিমাণে পোৱা যায়। বন্ধুসকল, যদি আপোনাৰ মাজৰ কোনোবাই মায়ঙৰ বিষয়ে কিবা জানে তেন্তে মোক তলত কমেণ্ট কৰি জনাব আৰু ইয়াৰ সত্যতাৰ বিষয়ে ক'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি পায়। বন্ধুসকল, মই কেতিয়াও মায়ং যোৱা নাই। ইয়াৰ সম্পূৰ্ণ তথ্য মই ইণ্টাৰনেটৰ পৰা লৈছোঁ। কিবা ভুল হ'লে মোক জনাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।